প্ৰথমতে বহুত ধন্যবাদ সিঙ্গাৰ প্ৰাঞ্জল ৰাভা আৰু দ্বিতীয়তে A few moments later সকলো বন্ধু বান্ধৱী লৈ আৰু মোৰ যিবোৰ স্পেশালি মোৰ যিবোৰ বন্ধু মানে মই মাৰিলো যদিও মোৰ যিবোৰ মোৰ মানে বেষ্ট ফ্ৰেণ্ড টাইপৰ আছে তেওঁলোকক মোৰ তৰফৰ পৰা বহুত শুভেচ্ছা ভোগালী বিহুৰ কাৰণে আৰু কি বুলি কম মই ক'বলৈ মোৰ ভাষা নাই একচুয়ালি মই এবাৰ মানে মোৰ অলপমান প্ৰবলেমৰ কাৰণে মই ঘৰ আহিবলৈ নোৱাৰিলো তথাপিও তোমালোকক মই বহুত মিছ কৰি আছো টেনচন নকৰিবা কিছুদিন পিছতে মই আহি আছো আৰু আহিলে জানে কি পাৰ্টি হ'ব বম এনজয় হ'ব আৰু মোৰ যিবোৰ বন্ধু আছে তেওঁলোকৰ মই নামবোৰ কৈ যাম আৰু নামবোৰ কোৱাৰ পিছতে তেওঁলোকক মই বহুত মিছ কৰি আছো প্ৰথমতে বহুত ধন্যবাদ মোৰ সিঙ্গাৰ প্ৰাঞ্জল ৰাভা আৰু দ্বিতীয়তে মানে কি বহুতে আছে ক'বলৈ গ'লে বহুত মানে মোৰ ফ্ৰেণ্ড আৰু মিছ কৰাৰ মানে কি তেওঁলোকক মোৰ আজি দিনটো এনেকুৱা লাগি আছে মই নিজকে মানে কি বুলি কম মই মানে ভাষা নাই মোৰ বন্ধু বান্ধৱীৰ লগত বহুতে এনজয় কৰি আছো তথাপিও মানে মোৰ মানে কি বুলি কম আৰু কোৱাৰ কোনো মোৰ ভাষাই নাই মানে ঘৰৰ প্ৰতি ইমানে যে মানে মোৰ মানে মৰম চেনেহবোৰ আজি ইমান জাগিছে মই নিজকে মানে ক'বলৈ মোৰ কোনো ভাষা নাই বাৰে আৰু কি ক'ম তথাপিও মই বহুত ধন্যবাদ তোমালোকে এনজয় কৰা নেক্সট টাইম মই যদি নেক্সট ইয়াৰে মই যদি যাব পাৰোঁ তেন্তে তোমালোকৰ লগত মই বহুত এনজয় কৰিম মোৰ মানে মনৰ ভিতৰত এটা আশা আছে আৰু স্পেশালি মই থ্যাঙ্কস বুলি ক'ম যে মোৰ যিবোৰ ছাবস্ক্ৰাইবাৰ আছে মানে ইউটিউবত আৰু যিবোৰে মোৰ মানে বাহিৰৰ পৰা চাই আছে তেওঁলোকক মই এটা কথা ক'ম যে তোমালোকৰ কাৰণে হয়তো এই ভিডিঅ'টো ইম্পৰ্টেণ্ট নহয় চ' মোৰ গাঁৱৰ মানে যিবোৰ মোৰ বন্ধু আছে তেওঁলোকৰ কাৰণে মই কৈছোঁ এইটো যে তেওঁলোকক আজি মই বহুত মিছ কৰি আছোঁ ইয়াৰ কাৰণে মোৰ উদ্দেশ্যই হ'ল এই ভিডিঅ'টো বনোৱাৰ কাৰণে আৰু মোৰ ছাবস্ক্ৰাইবাৰক মই এটা কথা ক'ম যে ইয়াৰ আগতে মই আপোনালোকক বাৰ্থডেৰ ভিডিঅ' এটা দিছিলোঁ বাৰ্থডে পাৰ্ট 1 ভিডিঅ' মানে মোৰ ফ্ৰেণ্ড কিটাক চানা মানে এনেকৈ চাই আছে যে কেতিয়াও মোক মানে কেতিয়াও মানে এনেকৈ চোৱাই নাই মানে মই এনে লাগিছে যে মোৰ গাইড মানে তো এনেকুৱা টাইপৰ ফিলিং মানে মোক লাগি আছে মানে মই আগতে মানে গমেই পোৱা নাছিলে ভিডিঅ'টো এতিয়া চাইহে মই গম পালোঁ মানে এটা কথা হা আজিকালি মানুহ মানে আজিকালি বুলি নহয় আগৰ মানে সেই কালৰ পৰা হৈ আছে মানে মানুহ মৰিলেও মানুহক খুৱাব লাগে মানুহ ওলালেও মানে মানুহক খুৱাব লাগে আকৌ মানুহ মানে বিয়া পাতিলেও মানে মানুহক মানে খুৱাব লাগে এয়া মানে কি মানে প্ৰথমতে বহুত ধন্যবাদ মোৰ সিঙ্গাৰ প্ৰাঞ্জল ৰাভা আৰু দ্বিতীয়তে মানে কি বহুতে আছে ক'বলৈ গ'লে বহুত মানে মোৰ ফ্ৰেণ্ড আছে তেনেকৈ ফিৰেন ৰাভা আছে তো তেওঁক মই মোৰ তৰফৰ পৰা বহুত ধন্যবাদ আজি মোক বছৰৰ দিনত ফোন কৰি মোক বহুতখিনি কথা কৈছে তো ইয়াৰ কাৰণে মোক বহুত ভাল লাগিছে আজি মই যদিও ঘৰত আহিব পৰা নাই তথাপিও মোক যে কল কৰি এবাৰ হ'লেও কৈছে যে তুমি ঘৰত নাহিলা যে ইমান এটা বছৰৰ মূৰত আমি ইমান ফূৰ্তি কৰোঁ বা হেন কৰোঁ তেন কৰোঁ তথাপিও নাহিলা বহুত ভাল লাগিছে তথাপিও কৈছা যে মই ইমানতে মই বহুত শান্তি আৰু তাতে বহুতকেইটা মোৰ বন্ধু আছে বন্ধুবিলাকৰ সকলোৰে নাম কোৱা একচুৱেলি সম্ভৱ নহয় আৰু ইয়াতেও মোৰ বহুতকেইটা বন্ধু আছে মই ঘৰত যেনেকৈ থাকিলে মোৰ বহুত বন্ধু আৰু মই বিদেশত আজি মই বাহিৰত থাকিও মোৰ বহুত বন্ধু আৰু সকলোৰে লগত মই মিলিজুলি থাকি মই বহুত আনন্দিত বহুত ভাল পাওঁ সেয়া হৈছে মোৰ জীৱন একমাত্ৰ আৰু A few moments later আৰু সেই বাৰ্থডে পাৰ্ট 1 ভিডিঅ'টোৰ নেক্সট ভিডিঅ'টো মই আপোনালোকক দিবলৈ নোৱাৰিলোঁ তাতে অলপমান প্ৰব্লেম হ'ল তাৰ কাৰণে তো প্ৰব্লেমটো মই আপোনালোকক ক'ম যে প্ৰব্লেমটো কি হ'ল মানে ভিডিঅ'টো মই অলপমান মানে HD কেমেৰাৰে মই কেমেৰা কৰিছিলোঁ আৰু তাতে কি হ'ল মোৰ মোবাইলত মানে ছাপৰ্ট নকৰা হৈ গ'ল মানে কাইন মাষ্টাৰত চ' ইয়াৰ কাৰণে মই আপোনালোকৰ মাজত ভিডিঅ'টো আপলোড কৰিব নোৱাৰিলোঁ মই কিছুদিনৰ ভিতৰতে সেই ভিডিঅ'টো আপোনালোকৰ মাজত আপলোড কৰিম বুলি ভাবিছোঁ আৰু ইতিমধ্যে আপোনালোকৰ মাজত মই সেই ভিডিঅ'টো লৈ আহি আছোঁ আপোনালোকে চাবলৈ নাপাহৰিব সেই ভিডিঅ'টো মোটামুটি ধৰি লওক আপোনালোকে 15-16 তাৰিখৰ ভিতৰত পাই যাব আপোনালোকে আজি 13 তাৰিখ 15-16 তাৰিখৰ ভিতৰত পাই যাব আপোনালোকে ধন্যবাদ আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটোৰ লগতে প্ৰেছ কৰি ৰাখক কাৰণ মই যেতিয়া এনেকুৱা টাইপৰ নতুন ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিম আপোনালোকে অতি সোনকালে ন'টিফিকেশ্যন পাই যাব